হাৰ্ট ফেইলৰ থকা এগৰাকী ৰোগীয়ে কেনেকুৱা ধৰণৰ কি সাৱধানতা অৱলম্বন কৰিব লাগে হয় সাৱধানতা বুলি ক'বলৈ কিছুমান বস্তু হাৰ্ট ফেইলৰ ৰোগীয়ে এক নম্বৰতে জানিব লাগে যে তেখেতে এজন হাৰ্ট ফেইলৰ ৰোগী হয় সেইটো তেখেতে বুজি পোৱা উচিত যে কিহৰ কাৰণে হৈছে যদি সাপোজ কাৰোবাৰ হাৰ্ট এটেক হৈছিল আগতে তো তেখেতে সেইটো কাৰণে হৈছে মানে ডিজিজৰ মানে বেমাৰটো যিখিনি গভীৰতা সেইটো তেওঁ বুজি পোৱা উচিত বুজাৰ লগতে কিছুমান টেষ্ট সদায়তো ডক্টৰৰ ওচৰত গৈ থকাটো সম্ভৱ নহয় কিছুমান টেষ্ট হওক বা কিছুমান মানে প্যাৰামিটাৰছ থাকে সেইবোৰ ঘৰত তেওঁ নিজে চাবলৈ শিকা উচিত বিশেষকৈ হাৰ্ট ফেইলৰ ৰোগীৰ কাৰণে ব্লাড প্ৰেছাৰ হাৰ্ট ৰেট আৰু ওজনটো চোৱাটো বহুত দৰকাৰ ঠিক তেনেকৈ ধৰণৰ হাৰ্ট ৰেটটো বহুত এটা ইম্পৰ্টেণ্ট ইণ্ডিকেটৰ সাপোজ হাৰ্ট ৰেটটো আজি বোলে 60 আছিলে কালি 70 হৈ গৈছে তেতিয়া দ্যাট মিন্স প্ৰবলেম হৈ আছে মানে ভিতৰত মানে হাৰ্ট ৰেটটো বঢ়াব লগা আছে হাৰ্ট পাৰফিউশনটো বঢ়াবৰ কাৰণে মানে হাৰ্ট ফেইলত কি হয় দুটা কাৰণত আপোনাৰ সিম্পটম দেখা যায় এটা হৈছে শৰীৰত বেছি মানে পানীটো জমা হৈ যোৱাৰ কাৰণে আগলৈ ঠেলিব পৰা নাই গতিকে পানী জমা হৈ গৈছে সেইটো এটা কজ দুই নম্বৰ হৈছে টেষ্টটো কমকে চলে ন পাম্পিং কেপাচিটি যদি কমি যায় আমাৰ শৰীৰৰ যিটো ব্লাডটো যিমান ব্লাডটো আমাৰ অক্সিজেন আৰু যিবোৰ পুষ্টি উপাদান নিউট্ৰিয়েন্টছ থাকে সেইটো কেৰি কৰে গতিকে যদি পাম্পিং কেপাচিটি কমি হৈ যায় সেই বস্তুটো কমি যায় মানে শৰীৰত নিউট্ৰিশন পোৱাটো অক্সিজেন পোৱাটো পৰিমাণটো কমি যায় গতিকে সেইটোৰ কাৰণেও মানে অলপ এনে ভাগৰ লাগি থকা কিবা পাহৰি যোৱা স্মৃতি শক্তি হ্ৰাস পোৱা সেইবোৰ উপসৰ্গ দেখা দিব পাৰে